এই ক্ষেত্ৰত আমি এই লেজাইবাসী ৰাইজে জনাবলগীয়া এইটোৱে কথা, আজি মোৰ জন্ম প্ৰায় 54 ইয়াৰ্ছ। আজি পৰ্যন্ত 54 ইয়াৰ্ছলৈকে এই অঞ্চলত আমাৰ মটৰচাইকেল বাদেই এখন সাধাৰণ চাইকেল বা হাঁহ কুকুৰা এটাও এই অঞ্চলত চোৰৰ যিটো প্ৰভাৱ সেইটো নাছিলে। কিন্তু এতিয়া আমি চোৰৰ প্ৰভাৱটো দেখিবলৈ পাইছোঁ। সিদিনাখন সেই ৰাতি প্ৰায় 2টামান বজাত ইয়াৰ পৰা এখন ভাল TVS বাইক এখন লৈ গ'ল। এইটো এক পৰিতাপৰ বিষয় আৰু চৰকাৰে এইটো ক্ষেত্ৰত পদক্ষেপ ল'ব লাগে। আৰক্ষী যি মহোদয় আছে বা আৰক্ষী বিভাগে যিখিনি যাৱতীয় ব্যৱস্থা ল'ব লাগে সেইখিনি কৰি মই ভাবোঁ যদি বাইকখনৰ ক্ষেত্ৰত উদ্ধাৰৰ ক্ষেত্ৰত এটা সঠিক পদক্ষেপ ল'ব লাগে আৰু অনাগত দিনত এই অঞ্চলত যাতে আমাৰ চোৰৰ প্ৰভাৱ নপৰে বা VDB ইত্যাদি কৰি যিখিনি চৰকাৰী ফালৰ পৰা সজাগতা লোৱাৰ যি পদক্ষেপ আছে সেইখিনি লৈ ৰাইজক উপকৃত কৰিব বুলি মই আজি আপোনাৰ জৰিয়তে চৰকাৰ VDB আছে, কিন্তু দেখা গৈছে যে ধৰি লওক পূজা বা 26 জানুৱাৰী বা 15 আগষ্ট এনেকুৱাবিলাক নিৰ্দিষ্ট দিনতহে VDBটো আমি ইয়াত প্ৰভাৱ দেখা পোৱা যায় 2-4 দিনৰ কাৰণে। তাৰপিছত VDB প্ৰায় নিষ্ক্ৰিয় বুলি আমি দেখা পাইছোঁ। VDBটো তেনেকুৱা হ'লে অলপ বেয়া হয়।